নমস্কাৰ। আমাৰ পিতা পুত্ৰ মাৰ্ঘাট চেনেলৰ তৰফৰ পৰা আপোনালোকক আমি নমস্কাৰ জনাম। আমি আজি এটা নতুন ভিডিঅ' দিবলৈ ওলাইছোঁ। আহকচোন, আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব, কিয়নো আমাৰ এই যিটো ঘৰ আমি নিৰ্মাণ কৰি আছোঁ, ঘৰটোত অলপ কাম চাম কৰাৰ কাৰণে আজিকালি লেবাৰৰ সমস্যা, লেবাৰ নাপায়। এই লেবাৰৰ কাৰণে বৰ অসুবিধা। সেইকাৰণে আমি ঘৰতে 30-40 লগ হৈ আমি অলপমান মাটি দিয়াৰ ব্যৱস্থা কৰি আছোঁ। আৰু আজিকালি লেবাৰবিলাক অকণমান বেয়াহে, কি কৰিব আপোনাৰ, এই টাইম চাই আহে, আপোনাৰ 9টাত আহিব, আহি পেলাই আপোনাৰ চাদা মাৰি এনেকৈ সলাই কিনে আঁতৰি থাকক আৰু কি কৰিব, কিবা পইচা এটা ধুনীয়াকৈ মেলিলে ডাঙৰ টাইমতে পইচা এটাৰে থাকোঁ। আমিও সেইকাৰণে 30 লাগিছোঁ। এটা অলপ ঘৰৰে আৰু 30 ধৰকচোন দিব লাগিব, পইচা অলপ 200 টকামান দিম বুলি ভাবিছোঁ। আৰু হাজিৰা এটা আহিছোঁ আৰু নিজেও কৰি আছোঁ। আহকচোন, আমাৰ চাওক, আমি কি লাগে আছোঁ চাওক আহি। আহকচোন, আমাৰ এই ঘৰৰ পৰিবাৰে আপোনাৰ কাম আহিছে, দেখে মাটি ঘৰে আছে, আপোনাৰ বন্তি উঠে দেই সৰহভাৱে কাম কৰি আছে। কিবা অলপমান খালাক, এইফালে অলপমান ঘৰক কৰিব কাম নাই, ইচ্ছা নকৰে বন্তি উঠি যায়, কি উঠে আৰু কৰি 200 টকা দিম বুলি কৈছোঁ, নহ'লে নকৰে কাম, ঘৰে হ'লেও নকৰে কাম, মাত নাই। চাওকচোন, মাটি আছে, মাটি ক'বা না আকনে দে এনে কৈছি কষ্ট কৰোঁ আকনে দে 200 টকা দিম বুলি কৈছোঁ। মানে 250-300 লাগে, ঘৰ হ'লেও ৰেহাই নাই, 300 লাগে, 300 লাগে, ঘৰৰ খাই আৰু 300 লাগে না। ইমান কষ্ট কৰিছে দেখছি না, সেই চব কিমান কষ্ট মাটি খেলি আছোঁ তো, কি কৰিব, উপায় নাই, নাহে না। দেখছি না কিমান কষ্ট, ঘৰ বান্ধা সহজ নহয় দক। চক আৰু আনছি এক বাল্টিং পুৰা ভৰ্তি। লেবাৰ গুচি গ'লেও লেবাৰ নহয়, নাপায়। ধান কাটি আছে, এই মিস্ত্ৰীবিলাকৰ যোগাযোগ কৰি আছে, আপোনাৰ কাম মাটি কাম বল খেলি আছোঁ। হয়, আমাৰ দুৰ্বলটো অলপমান কৰি আছে, মই এনাৰ্জি দিম কৈছোঁ, অলপ মাছ মাংস খুৱাই দিম দিয়া, কামখিনি কৰাচোন, কৰা দেখা যাওক না কি কয়। এতিয়া আপোনালোকেও অনুৰোধ জনালোঁ, বেছি হাজিৰা লেবাৰ এইবিলাকত বেছি মাথা মাৰিব নালাগে, কিয়নো নিজে অলপ কাম কৰিলে দেহাটো ভালে থাকে, শৰীৰটোও ভাল হয়। গতিকে টকা পইচা 2 পইচা আপোনাৰ ৰাহি হ'ব, শৰীৰটোও ভাল হ'ব। আজিকালি যি বেমাৰ আজাৰবিলাকৰ পৰা অলপমান বাচিব পাৰিব। অলপমান আপুনি নিজে কাম কৰাৰ কাৰণে চেষ্টা কৰক। কেৱল আনৰ দৰে কাম কৰিম বুলি ভাবি থাকিলে আপোনাৰ কাম কিন্তু নহ'ব, পইচা কেইটাও যাব, কামো সেনাহান। গতিকে আৰু নিজৰ শৰীৰটো ভাল ৰখাৰ কাৰণে এইটো এটা ব্যায়াম। ৰাতিপুৱা আপোনাৰ খোজ কাঢ়িব যায় লাভ নাই, আমি এতিয়া খোজ কাঢ়িলে আমাৰ শৰীৰটো এতিয়া আপোনাৰ চৰ্চা হয়। গতিকে আমাৰ ভিডিঅ'টো আজি ইমানতে আমি সমাপ্ত কৰিলোঁ। গতিকে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, তেতিয়াহ'লে আপোনালোকে কি কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নহ'লে কিন্তু হেঁচে দিম, বমকি উঠিম গোটাই। নমস্কাৰ, বাই বাই।